গুড মৰ্ণিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম নৱৰাত্ৰিৰ দিনকেইটাত কোনকেইটা নিয়ম মানি চলিলে দেৱী মা দুৰ্গাৰ আশীৰ্বাদ লাভ হয়। নৱৰাত্ৰিৰ সময়ছোৱাত ভক্তবৃন্দসকলে মাতা ৰাণীক পবিত্ৰ অন্তৰে আৰাধনা কৰি মাতাক প্ৰসন্ন কৰে। দুৰ্গা দেৱীৰ 9টা দিনত ভক্তই দেৱী মাৰ অনেক ৰূপৰ উপাসনা কৰে। নৱৰাত্ৰিৰ উৎসৱক প্ৰেম উৎসাহৰে মনা হয়। এই সময়ছোৱাত দুৰ্গা দেৱীৰ 9টা ৰূপৰ আৰাধনা কৰা হয়। যদি আপুনি নৱৰাত্ৰিত উপবাস কৰিব তেন্তে আপুনি নৱৰাত্ৰিৰ এই 9টা নিয়ম মানি চলাটো উচিত। তাৰে প্ৰথমটো নিয়ম হৈছে পূজা পাঠ কৰোঁতে মন্ত্ৰসমূহ পবিত্ৰ অন্তৰে শুদ্ধকৈ উচ্চাৰণ কৰিব। বিশেষকৈ মন্ত্ৰসমূহ উচ্চাৰণত কোনো ধৰণৰ ত্ৰুটি যাতে নহয় সেই দিশলৈ মন কৰিব। 2 নম্বৰটো হৈছে পূজাস্থলী আৰু গৃহ নৱৰাত্ৰিৰ ব্ৰতৰ সময়ছোৱাত যিমান পাৰে সিমানেই পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিব আৰু কোনো ধৰণৰ অপৰিষ্কাৰ আৱৰ্জনাৰ সৃষ্টি হ'বলৈ নিদিব। পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহৰ জীৱনত ধনাত্মক শক্তিৰ সৃষ্টি কৰে। 3 নম্বৰটো হৈছে ব্ৰত ৰখা ব্যক্তিজনে ৰাতিপুৱা সূৰ্য উদয় নোহোৱাৰ পূৰ্বেই উঠি স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি দেৱীৰ আৰাধনা কৰিব লাগে। অপৰিষ্কাৰ বা নোধোৱা বস্ত্ৰ ভুলতো পৰিধান নকৰিব। 4 নম্বৰটো হৈছে নৱৰাত্ৰিৰ ব্ৰতৰ সময়ছোৱাত যিমান পাৰে দিনত টোপনি যোৱাটো বহিষ্কাৰ কৰক। পৰাপক্ষত দিনত টোপনি যাব নালাগে। এই অভ্যাসটোৱে মানুহৰ জীৱনলৈ ঋণাত্মক প্ৰভাৱ পেলায়। 5 নম্বৰটো হৈছে নৱৰাত্ৰিৰ ব্ৰত ৰখা ব্যক্তিজনে মাছ মাংস মাদক দ্ৰব্য সেৱন আৰু যৌন মিলন আদি ভুলতো কৰিব নালাগে। ঘৰৰ আন সদস্যসকলেও পৰাপক্ষত এনে কাৰ্য কৰিব নালাগে। 6 নম্বৰটো হৈছে নিৰাহাৰে থাকিলে কোনো কথা নাই, কিন্তু ফলাহাৰ নিয়মখিনি মানি চলিব লাগে। বাৰে বাৰে ফল খোৱাটো উচিত নহয়। ফল কেৱল দিনটোত দুবাৰহে গ্ৰহণ কৰিব। 7 নম্বৰটো হৈছে ব্ৰতৰ সময়ছোৱাত আহাৰত চাউল আৰু নিমখ খাব নালাগে। সাবুদানা ফল বুট আদি গ্ৰহণ কৰিব পাৰে। 8 নম্বৰটো হৈছে যদি আপুনি দুৰ্গা চালিচা দুৰ্গা মন্ত্ৰ সপ্তশতী পাঠ বা চণ্ডী পাঠ কৰিছে তেতিয়া ভালদৰে এইসমূহ নিয়ম মানি চলক। পাঠ কৰি থকা সময়ৰ মাজতে আনৰ লগত কথা পাতিব নালাগে। আৰু শেহতীয়া 9 নম্বৰ নিয়মটো হৈছে নৱৰাত্ৰিৰ এই পবিত্ৰ সময়ছোৱাত চুলি দাড়ি নখ আদি কাটিব নালাগে। এনে কাৰ্য কৰিলে আপোনাৰ ব্ৰত ভংগ হৈ পৰিব। এই সকলো নিয়মসমূহ মানি চলি আপুনি মা দুৰ্গা দেৱীৰ আৰাধনা কৰক আৰু আপোনাৰ জীৱনত মা দুৰ্গা দেৱীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। সকলো মনোবাঞ্ছা পূৰণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। ধন্যবাদ।